হেল্ল' গাইজ, এইবাৰ IPLত বেটিং কৰিব পৰা অসমত 100% লিগেল এপ্লিকেশ্যন এটা লৈ আহিছোঁ তোমালোকৰ কাৰণে। এই এপ্লিকেশ্যনৰ লিংকটো ডেছক্ৰিপশ্যনত নাইবা কমেণ্ট বক্সত পাই যাবা। তাৰ পৰা ডাউনলোড কৰি ল'বা। ডাউনলোড কৰিলে এনেকুৱা এটা পেজ তোমালোকে দেখিবলৈ পাবা। এইখিনি কৰাৰ পাছত তোমালোকে IPLৰ বেনাৰখনত ক্লিক কৰি দিবা। প্লেন আউট ক্লিক কৰাৰ লগে লগে তোমালোকে এনেকুৱা এটা পেজ এটা দেখিবলৈ পাবা। তাত তোমালোকৰ আজি যোনটো টিমৰে মেচ থাকে তাত লিখা থাকিব। তাৰপিছত তাত তোমালোকে কোনটো টিম জিকিব তাত প্ৰেডিকশ্যন কৰিব পাৰা। আজি ৰাজস্থান আৰু মুম্বাইৰ মাজত খেল আছে। তোমালোকে যদি ভাবা যে ৰাজস্থান জিকিব, তে ৰাজস্থানত ক্লিক কৰি যিমান টকা লগাব বিচাৰা 500 টকা তোমালোকে 1000 পাবা, মানে 2x হৈ যাব। 500 বুলি নহয়, তোমালোকে কমো লগাব পাৰা, 50 টকা 20 টকা এনেকৈ তোমালোকে বহুত কণ্টেষ্ট থাকিব। তোমালোকক মই লাহে লাহে চব বুজাই যাম। যেনেকৈ এটা কুৱেশ্যন আছে যে আজিৰ প্ৰথম মেচটোত 6 কোনে মাৰিব, সেই কুৱেশ্যনটোত তোমালোকৰ 3x মানি দি আছে। তোমালোকে যদি ভাবা এই প্লেয়াৰটোৱে আজি প্ৰথম 6 মাৰিব, মই জছ বাটলাৰ দিছোঁ। জছ বাটলাৰ দি পেলাই তোমালোকে যিমান টকা লগাব বিচাৰা 500, ইয়াতে তোমালোকক 1500 টকা দি আছে। মানে এইবাৰ ইয়াতে 3x হৈ গৈ আছে। মানে তোমালোকে যিমান লগাবা তাৰে 3 গুণ তোমালোকে ৰিটাৰ্ণ পাবা। আৰু এটা কুৱেশ্যন আছে তোমালোকৰ কাৰণে যে আজিৰ মেচত 50 কোনে মাৰিব, প্ৰথম 50টো কোনে মাৰিব। সেই কুৱেশ্যনৰ এনচাৰটো যদি তোমালোকে দিব পাৰা ৰাইট এনচাৰ, তে তোমালোকে এইবাৰ 4x পাবা। যদি তোমালোকে ভাবি আছা ৰিয়ান পাৰাগে 50 মাৰিব পাৰে আজি, তে তোমালোকে যদি 500 লগোৱা তেনেহ'লে তোমালোকে 2000 পাই আছা। মানে 4x গুণ তোমালোকে তোমালোকৰ নিজৰ পইচাৰ পৰা পাবা। আৰু এটা কুৱেশ্যন আছে যে প্লেয়াৰ অফ দ্য মেচ কোন বনিব, মানে মেন অফ দ্য মেচ কোন বনিব। সেই কুৱেশ্যনৰ এনচাৰ যদি দিব পাৰা তেনেহ'লে তোমালোকে এইবাৰ 5x গুণ পাবা। মানে তোমালোকে 500 যদি লগোৱা তেনেহ'লে তোমালোকে এইবাৰ 2500 টকা পাবা। বহুত বঢ়িয়া আৰ্নিং এপ্লিকেশ্যন এইটো। তোমালোকে অলপো যদি ভালকৈ ভাবি পালে এনচাৰবোৰ দিয়া তেনেহ'লে বহুত টকা আৰ্নিং কৰিব পাৰা। তোমালোকে ইয়াতে নিজৰ পইচাটো এড কৰিবলৈ ৰিচাৰ্জত ক্লিক কৰিবা। ৰিচাৰ্জত ক্লিক কৰি ইয়াতে 500 বুলি লিখিবা। মিনিমাম তোমালোকে 500 টকা ডিপ'জিট কৰিব লাগে। তাৰপাছত তোমালোকৰ যোনটোৱে UPI আছে, গুগল পে', ফোনপে', পে'টিএম, তাৰ পৰা তোমালোকে আৰামছে নিজৰ পইচাটো ইয়াতে এড কৰিব পাৰা।